আমাৰ কাৰণে হয়তো ভাল লাগিছে দেই এই আছক তলৰ পৰা উঠাই গুড মৰ্ণিং ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ যিহেতু এতিয়া সময় 6:30 বাজিছেহি তো এতিয়া মই মা আৰু দেহাই যাওঁ গাঁৱলৈ আজি প্ৰথম আমাৰ ধান ৰুব তো সেইকাৰণে ওলাইছোঁ আৰু খেতি ছিজন হয় আৰু বৰষুণ দি আছে সেইকাৰণে ৰেইনকোট লগাই লৈছোঁ আৰু একচুৱেলি মানে জাপি নাই ন তো সেইকাৰণে ৰেইনকোট লগাই লৈছোঁ আৰু মা গৈছে যিহেতু মা লক্ষী মা ডাঙৰ লক্ষী আৰু দেহা সৰু লক্ষী প্ৰথম লগাব তো যিহেতু আলিত দিছে আলিত দিলেও মানে নিজৰ ভাগটো যি হ'লেও নিয়মটো এডাল হ'লেও বা মানে দুডাল হ'লেও মানে লগাব লাগে তো সেইকাৰণে এতিয়া মই গৈ লওঁ গাঁৱলৈ যিহেতু আহি পালোঁ গাঁৱত তাৰপিছত এতিয়া লগাই লওঁ এনেওতো বৰষুণ দি আছে ভাবিছোঁ মই পিন্ধি অহাই ভাল বুলি ভাবিলোঁ আৰু দেখা বিচাৰিছোঁ আমাৰ খেতিটো এই আমাৰ খেতি চাওক সেই ধান ৰোৱা আগৰ পৰা এই একদম সেই চুকৰ পৰা ধৰি সেই চুকলৈকে আছে মই হেল্প কৰিম বুলি ভাবিছোঁ আৰু অলপ চলপ জোক চোক কামুৰিব পাৰে জোকৰ ভয় অকণমান নাই বাৰু সৰুতে খেতিলৈ আহিছিলোঁ তেতিয়া কি নাই জোকে কামুৰিলে ভয় লাগিছিলে বাৰু কি হ'ল মানে জোক যদি দেখোঁ মানে জোক মোৰ দুশ্মন টাইপ লাগে আৰু তো যিহেতু কামুৰিলে মানে বহুত বেয়াকৈ কামুৰে মানে একদম তেজ ওলাই থাকে তো সেইকাৰণে মই জোক দেখিলে মানে 2 টুকুৰা কৰি দিওঁ যিহেতু আজি শনিবাৰ হয় মোৰ ককাৰ মৰা দিন তো প্ৰথম দিন মানে ভাল দিনত মোৰ ককা বহুত মানে ভাল দানি আছিলে তো আপোনালোকক এদিনাখন জনাম বাৰু ককাৰ বিষয়ে এয়া চাওক ধান ৰুবলৈ কাৰণে ধুবা আলি বনাব লাগে ধুনীয়াকৈ বনাই থৈ দিছে তো আগৰ পৰাই আলি দিয়ে কৰিব দিয়া আছিলে খেতি হ'লেও এতিয়াও আলি দি কৰিব দিছে হ'লেও মায়ে আৰু দেহাই মানে প্ৰথম ৰুব আৰু এইটো প্ৰথমতে আমাৰ ধান ৰোৱাৰ আগতে তো তামোল পাণ সৈতে 1 টকা বা 2 টকা দিব লাগে আৰু খেতি ডাঙৰীয়াৰ কাৰণে তৰাপাত গছ আৰু কচু গছ ৰুই দিয়া হৈছে তাৰপিছত সেইটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব লাগে আমাৰ নিয়ম মতে তাৰপিছত এইটো যোনটো 1 টকা বা 2 টকা যোনটো দিয়া আছে সেইটো ডাঙৰীয়াৰ কাৰণে আৰু এতিয়া ৰুব গৈ আছে নোলা আপুনি আহিলা নহয় আয়া লেবল আংকা আপুনি দেই Amai palagi aka. Tapu mati kapal lagi mangga. Na payi peta lagang apa lagang lebih tungke. Apa kapal lagi aka. So rai lokina. Kaku nani no. Kato ya yo nol kan kano paiso. Bisa pa. Si bosor pa ino bisa pa ino. Boy kun tok ka yo bumo ko. Bilang kay amo kalkan paro legot bomdong ka. যিহেতু প্ৰথমবাৰৰ কাৰণে কঠীয়া দাঙিব লৈ আছোঁ এতিয়া ঠিকে আৰু লাগি চাওঁ হালকা হয় প্ৰথমবাৰৰ কাৰণে হয়তো ভাল লাগিছে দেই এতিয়া চাওক যিহেতু আজি চবেই আহিছেতো ৰুই দিবলৈ কাৰণে তো সেইকাৰণে কঠীয়াটো নুজুৰিব পাৰে তো যিমান পাৰে সোনকালে কালেক্ট কৰি দিব দেই মাংস অঁ কালেক্ট কৰি আছোঁ আৰু এয়া চাওক কম সময়তে বহুতখিনি ৰুই দিলে Padirang sila am lego deng ngolu bopo ila ekdom kangkano po lebom du bongke. Apunga kala am sei nai bib lagi dong tapung tari doko lagi mam nang ngolu ngot kela ko lebom na. Duba ko lebo le okak le ngabu yebo. Oro ko siro le lanam ko kangkan pro bulu arik se mol lebi gel gie ko. গানো কম অলু লিখতেছা Nang ko mili. হ্যাঁ Oya kangkan am lenam ke. Oya kangkan kayum. এই জানো তো বড় পগা Hey, amor. হ্যাঁ Oya, irman soman itela amsem lepo lean. Okom do lalo ko apindo mabdu yen apindo mabdu yebon. Sekom kalalo ko nomeng ka mabdu yen nomeng ka mabdu yebon. Ôi ya trên này bom bay lam tờ bơm lồng ngầm cứ ghê cứ la làm ôi
kesekenko memangkam Abdullah mang যিহেতু যোনজনী গান গাইছিলে সেইজনী আমাৰ গাঁৱৰ আটাইতকৈ ভাল ছিংগাৰ হয়। হাল বোৱাটো হৈ আছে আৰু ধান ৰোৱাটো হৈ আছে। এতিয়া আমি ওলাই যাবলৈ আহিছোঁগৈ, যিহেতু ঘৰত কাম চলি আছে। আপোনালোকে কৈছিলোৱে মিস্ত্ৰী আহিছেই, তাৰপিছত আৰু ঘৰত টিউবৱেলো বহাব আছে। তো সেইবোৰ চব মানে কাম কৰিব আছে আৰু আজি কাৰেণ্ট নাই মানে, তো সেইকাৰণে উপায় নাই, কি কৰোঁ জানো। তো আকৌ দেহাটো কলেজ যাব আছে আৰু একডৰা ৰোৱা হ'ল আৰু একডৰা বুলি কয়। একডৰা মানে এটা ভাগ যোনটো ছেপাৰেট কৰা হয় সেইটো একডৰা বুলি কয়। তো যিহেতু বহুত বেছি ভাল লাগিছে আজি ইয়ালৈ আহি আৰু ফূৰ্তি কৰিলোঁ বহুত, আৰু গান গাই দিলে নানীয়ে মানে কি মামীয়ে। তো এতিয়া গৈ লওঁগৈ ঘৰলৈকে। যিহেতু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এয়া চাওক কাম চলি আছে। তো চবেই কাম হা কি ক'লে? অঁ ভিডিঅ' মাৰি দিব লাগে নেকি? এয়া চবেই আহিছে, লাগি দি আছে আৰু দেহাও কলেজলৈ যাবলৈ আছে, তাইক আগবঢ়াই আৰু বস্তু এটা ল'ব লাগিব। এয়া চাওক বহুত পুৰণা টিউবৱেল হয়, তো সেইকাৰণে নতুন টিউবৱেল এটা ল'ব লাগিব। তো আজি এইকাৰণে ভাবিছোঁ নতুন টিউবৱেল এটা লৈ ল'ম। জনাই কাৰেণ্ট বিশ্বাস নাই আৰু এতিয়াও কাৰেণ্ট নাই আৰু ঘৰত পানী নাই মানে। তো সেইকাৰণে টিউবৱেল এটা লৈ লওঁ। টিউবৱেল কিমান পৰিব যাম তাৰ, আৰু টিউবৱেল বনোৱা মিস্ত্ৰী এজনক মাতিছোঁ। তো যিমান পাৰে সোনকালে মানে আনিলে মানে বেছি ভাল হ'ব। আৰু পানী নাথাকিলে মানে চব বস্তুৱে মানে প্ৰব্লেম হয়, আপোনালোকে জানে। এইটো ভাত চব্জি বনাব লাগে আৰু লগত গাহৰি দানাও দিব লাগে। তো সেইকাৰণে টিউবৱেলটো বহাই ল'ম বুলি ভাবিছোঁ। তো সেইকাৰণে গৈ লওঁ বজাৰলৈকে। দেহাক কলেজলৈ ড্ৰপ কৰিলোঁ, কৰাৰ পাছত আমি মিঠাই লৈ লৈছোঁ। আপোনালোকক জনাই দিব বিচাৰিছোঁ কি কেলৈ মিঠাই লৈছোঁ। কি আজি আমাৰ ৰদ মানে ওপৰত বান্ধা ষ্টাৰ্ট কৰিব, তো সেইকাৰণে এইটো মিঠাই লাগে বুলি কোৱাৰ কাৰণে তো মিঠাই লৈ দিছোঁ। আৰু নিয়মো হয় বাৰু দিব দিয়াটো, তো সেইকাৰণে মিঠাই লৈ দিছোঁ। বুনিয়া ভুজিয়া আৰু এই মিষ্টি লৈ যাওঁ। তো এইটো লৈ লওঁ, লৈ তাৰপিছত আকৌ টিউবৱেলটো লৈ লওঁগৈ। এতিয়া আহিলোঁ হাৰ্ডৱেৰ দোকানলৈ, তাৰপিছত ল'লোঁ জিভা, এই জিভা নে কি বুলি কয় জানো টিউবৱেলৰ। আৰু এইয়া চাওক স্কুটিত সোমাই দিলোঁ টিউবৱেলটো। কিমানো ৰিক্সা ভাড়া দিম, নিজৰ স্কুটি আছে যদি তেন্তে লৈ যাওঁ আৰু স্কুটিতে ভৰাই। এতিয়া গৈ লওঁ ঘৰলৈ। আহি পালোঁ, আহি পাই এতিয়া টিউবৱেলটো উঘালি আছে। এইটো চেঞ্জ কৰি গোটেই চাইছে নাই, ফাটি অৱস্থাই বেয়া চাইছে নাই, এনেকুৱা ফুটা হৈ গৈছে। কমে কম 4-5 মাহৰ পৰা ইউজ কৰা নাই মানে, গোটেই চব ঠিকে আছে, অকল জাষ্ট এইটো বডিটো চেঞ্জ কৰিব লাগে। সৰু সুৰা আহিছে অকণ। মই এইটোৱে ক'ব বিচাৰিছোঁ কি জনাই কাৰেণ্ট বিশ্বাস কৰিব নালাগে, আৰু নোৱাৰি মানে কেতিয়াও নোৱাৰি। আৰু কাৰেণ্ট নাই, গোটেই যোৱা ৰাতিপুৱা কাৰেণ্ট নাই, আৰু পানী উঠাব পাহৰি গ'লোঁ, ঘৰত পানীও নাই। এয়া চাওক 2 টুকুৰা হৈ গ'ল। এইটো কাবাডীত যাব নাই? কিমান পাম? কি হয় যদি মানুহ আহে দি দিম আৰু। পানী ওলাই গ'ল। যিহেতু টিউবৱেলৰ কামটো হৈ গ'ল, এয়া চাওক মিঠাইৰ লগত আছে বুন্দিয়া ভুজিয়া, তামোল পাণ সৈতে মাননি দিবলগীয়া হয় 101 টকা, তাৰপিছত আৰু ধূপকাঠি। এতিয়া চিধা আপুনি ধূপটো লগাই লওক। প্ৰথম ভাল কাম কৰিব গৈ আছে, যিহেতু ৰ'দ উঠাইছে আজি ছাতৰ কাৰণে। ছাতৰ কাম আৰম্ভ হ'ব লৈছে আৰু, তো সেইকাৰণে ধূপটো লগাই লৈছে দাদাই। তাৰপিছত এয়া ভাইটি আৰু এই দাদা চব উঠাইছে, চাইছে নাই? দেখাই আছোঁ কেনে চাওক। এয়া চাওক তলৰ পৰা উঠাই আছে। তো সেইকাৰণে ভাল কামত সদায় মুখ মিঠা কৰিব লাগে বুলি কয় নহয়, সেইকাৰণে আনিলোঁ আৰু। জ্বলিছে নাই? অঁ মজা মজা হৈ গ'ল নে লগাই? হৈ গ'ল। এইটো এয়া আপোনালোকৰ বাহঁতৰ পৰা দিছোঁ আৰু দেই। এইটো আজিৰ দিনটো বহুত বেছি ভাল গ'ল বুলি ক'ম আৰু, মানে খেতিলৈ গ'লোঁ মা আৰু দেহাক লৈ। প্ৰথম লগালে মা আৰু দেহাই, তাৰপিছত বহুত বেছি ভাল লাগে, আপোনালোকক দেখালোৱে। আৰু টিউবৱেল লগালোঁ আৰু প্ৰথম ৰদ বান্ধা কাম চলি আছিলেই, কিন্তু কি কৰোঁ উপায় নাই, বৰষুণ দি দিলে। এইয়া চাওক লক্ষণীয়া বৰষুণটো মানে একদম বেয়া কৰি পেলাইছে। যিমান পাৰে সোনকালে ছাদৰ কামটো কমপ্লিট হ'লে বেছি ভাল লাগিলে হয়। এতিয়া হ'লে বৰষুণ দি আছে, কাম ৰখি যায়, বৰষুণ দি আকৌ কাম ৰখি যায়, মানে কি ক'ম আৰু উপায় নাই। তো আজি ভিডিঅ' যিমান পাৰোঁ দেখালোঁ আৰু আপোনালোকক। যদি ভিডিঅ' চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ' ইমানতে এণ্ড কৰিব বিচাৰিছোঁ। বাই বাই, টেক কেয়াৰ।